নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাই আহিছোঁ। আমি এতিয়া এনেকৈ গৈ আছোঁ ডিব্ৰুগড়লৈ। এইজনী মোৰ বেষ্ট ফ্ৰেণ্ড ৰাখী। এতিয়া আমি ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ খোজ কৰিছোঁ। মা হিমা আৰু মোৰ বেষ্ট ফ্ৰেণ্ড ৰাখী একেলগে গৈ আছোঁ আমি ডিব্ৰুগড়। আমি আহিছোঁ ডিব্ৰুগড়লৈ অঞ্জলি মাহীৰ ঘৰলৈ। নাতিয়েকৰ অন্নপ্ৰসন্ন আছে, ভাইটিৰ ল'ৰাটো। আগতে যে দেখাইছিলোঁ পলুৱাই অনা বিয়াখন ডিব্ৰুগড়ৰ ভাইটিৰ, সেই ভাইটিৰে ল'ৰাটো আজি অন্নপ্ৰসন্ন আছে। আৰু ৰাখিও কেইদিনমানৰ কাৰণে মাকৰ ঘৰত আছেহি, দুইজনী লগ হৈ আহিবলৈ পালোঁ। হেল্ল', আমি দুজনী আহি পালোহি ডিব্ৰুগড়। গৈছোঁ বলক। এজনী পল্লৱিকা, এজনী ৰাখী বাইদেউ, এয়া আমগুৰি কৃষ্ণ। আমি আছোঁ এতিয়া ডিব্ৰুগড় গদাপানী। ভাইটি ল'ৰাটো অন্নপ্ৰসন্ন, ইয়ালৈ আহিলোঁ, দেখাই আছোঁ সবিশেষ। এয়া মাহী, বহুদিনৰ মূৰত লগ পালোঁ মাহীক। আজি মাহীৰ নাতি অন্নপ্ৰসন্ন খাইছোঁহি। বিয়াখন দেখাইছিলোঁ নহয়, এতিয়া বিয়াৰ পিছত অন্নপ্ৰসন্ন এয়া খাবলৈ পাইছোঁ। হেল্ল', আমি নমু বেটাৰ অন্নপ্ৰসন্ন খাব আহিলোঁ। ৰ'বা, এইয়া হৈছে নমু বেটা, এইয়া নমুৰ মা দেউতাক, মোৰ ভাইটি, ভাই বোৱাৰী। নমু বেটা মাকক কোলাত দিয়ে ৰজাহি। মাকক কোলা পাই ৰজা। নমুৰ মৰিগাঁৱৰ পৰা অহা এনায়েক আৰু মোমায়েকসকল যাবলৈ ওলাইছে, আৰু আমিও ঘৰলৈ বুলি উভতিলোঁ। আজিৰ ব্লগটো ইমানেই আছিল, বাই বাই।